অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি শ্বহীদ নগৰী ঢেকিয়াজুলি স্মাৰক উদ্যানত ৪২ৰ শ্বহীদ ১১ গৰাকী শ্বহীদৰ প্ৰতিমূৰ্তি আজি আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে। ইয়াৰ পিছতে স্মাৰক উদ্যানৰ সন্মিলন কক্ষত মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰি ঢেকিয়াজুলি ৰাইজৰ দেশপ্ৰেম আৰু অদ্যম সাহসৰ বিশদ ব্যাখ্যা কৰে আৰু ঢেকিয়াজুলি থানালৈ পতাকা উত্তোলনৰ বাবে যাওঁতে মনবৰ নাথ, কুহুলি দেৱী, কুমলী দেৱী, লেৰলা কছাৰী, ৰতন কছাৰী, মণিৰাম কছাৰী, তিলেশ্বৰী বৰুৱা আদি সাহসৰ জীৱন গাথাৰ বিশেষভাৱে ব্যাখ্যা কৰে। দেশৰ স্বাধীনতা আন্দোলনৰ সংগ্ৰামী জীৱনৰ সাহসিকতাৰ কথা জালিয়ানা বাগৰ হত্যাকাণ্ডৰ সমসাময়িক বুলিও কয় আৰু এই দেশ প্ৰেমৰ গৌৰৱসমূহ সমলেৰে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰাৰ বাবেও তেওঁ আহ্বান জনায়। লগতে অহা ২ অক্টোবৰত শ্বহীদ নগৰী ঐতিহাসিক ঢেকিয়াজুলিয়ে মহকুমা পৰ্যায়ৰ সমমৰ্যাদা লাভ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে। তেখেতে ঐতিহাসিক বিৰল দেশপ্ৰেমৰ বুৰঞ্জী আৰু ঐতিহ্যমণ্ডিত শিঙৰীৰ ইতিহাস, আহোম ৰজাৰ মহান সাহসৰ পৌৰাণিক ইতিহাসৰ বিশেষভাৱে উল্লেখনীয় কাহিনীসমূহৰ ওপৰত ঢেকিয়াজুলি মহাবিদ্যালয়ক তথ্য সম্ভাৰে গৱেষণা কৰাৰ বাবেও আহ্বান জনায়। এই শ্বহীদ উদ্যান নিৰ্মাণ কৰিছো তেনে নহয়, যোৱা ৪টা বছৰত ৰাজ্যৰ বিভিন্ন চুকে কোণে লুকাই থকা আমাৰ ইতিহাসক আমি সমাজৰ সন্মুখলৈ লৈ অহাৰ বাবে আহু পুৰুষাৰ্থ কৰিছোঁ। লাচিত বৰফুকনৰ ৪০০তম জন্ম জয়ন্তীয়ে হওক, গহপুৰত শ্বহীদ কনকলতা বিশ্ববিদ্যালয়ৰ সূচনাই হওক, লাচিত বৰফুকনৰ বিশাল প্ৰতিমূৰ্তিয়ে হওক, যোৰহাট জেলক স্বাধীনতাৰ এক সংগ্ৰহালয় আৰু উদ্যানলৈ ৰূপান্তৰ কৰাই হওক, অসমৰ চুকে কোণে সিঁচৰিত হৈ থকা ইতিহাসক ৰাইজৰ সন্মুখলৈ, সমাজৰ সন্মুখলৈ, বিশ্বৰ বহল বুকুলৈ লৈ অহাৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা কৰিছোঁ।